নমস্কাৰ বন্ধুসকল। আজি আমি অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শিঙৰা নামৰ ঠাই এডোখৰত গুপ্তেশ্বৰ দেৱালয়লৈ আহিছোঁ আৰু ইয়াৰে মন্দিৰৰ যিখিনি তাৎপৰ্য বিশেষত্ব সেইবোৰ জানিবলৈ চেষ্টা কৰিম। ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ মাজত এই মন্দিৰটো আছে। ইয়াত আহি খুবেই ভাল লাগিছে। আহকচোন মন্দিৰটোৰ চাৰিওফালে এবাৰ প্ৰদক্ষিণ কৰি চাওঁ আৰু ইয়াৰ কি মাহাত্ম্য, কোনে সাজিছিল এইবোৰ আমি জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰিবলৈ নাপাহৰিব। শিঙৰি গুপ্তেশ্বৰ দেৱালয় অকল শিৱ পূজাই হয় ন ইয়াতে? আচ্ছা, এইখিনি আপোনাৰ ডিষ্ট্ৰিক্ট হয় শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু জেগাটো হ'ল আপোনাৰ ঢেকীয়াজুলি শিঙৰি গুপ্তেশ্বৰ দেৱালয় ন? আপুনি ইয়াতে 20 বছৰ ধৰি আছে, আঠফৰীয়া কাম কৰি আছে ন? আৰু ইয়াতে ওচৰ পাজত পিকনিক হয়। পিকনিক কোনটো মাহত হয়? জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহে ন? ইয়াতে শিৱ পূজাৰ বাহিৰে বেলেগ একো নহয়। আৰু ইয়াতে ভোগ আনিলে ভোগ লয়নে? আচ্ছা, ভোগ হয় 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 হয়, কৰোণাৰ কাৰণে। আচ্ছা, ইয়াতে মেইন মন্দিৰ এটাই মন্দিৰ, শিৱ মন্দিৰ। বিশ্বকৰ্মাই মানে আমাৰ যোনটো ভগৱান হেৰি বিশ্বকৰ্মা সজা মন্দিৰ হয় নেকি? আচ্ছা, তাৰমানে শিল কাটি বনোৱা মন্দিৰ ন? ঠিক আছে বাৰু। মোৰ নাম শ্ৰী কেশৱ শৰ্মা। কেশৱ শৰ্মা, আপুনি ইয়াতে কিমান বছৰৰ পৰা আছে? 5 বছৰ। মন্দিৰটোৰ নাম গুপ্তেশ্বৰ দেৱালয় ন? অঁ, আচ্ছা। আৰু এই মন্দিৰটো কেতিয়া কোনে সাজিছিল? বিশ্বকৰ্মা প্ৰতিষ্ঠা, আহোম যুগতে বিশ্বকৰ্মা প্ৰতিষ্ঠা কৰে। তেওঁ কি আৰাধনা কৰাৰ কাৰণে?
নহয় ইয়াত মানে এটা পুৰণি ঐতিহ্য আছে। এসময়ত বিৰাট মহামাৰী এটাৰ সৃষ্টি হৈছিলে বহুত আচ্ছা। বছৰ আগত। এই মহামাৰীৰ সময়ত তাৰমানে এই এখন বড়ো গাঁও আছে ওচৰত, সিহঁতক সপোন দেখাইছিল বাবাই। ইয়াতে তাৰমানে যিটো কুণ্ড আছে, ভিতৰত কুণ্ড আছে, সেই কুণ্ডটো আগৰ পৰা বহুত পুৰণি কুণ্ড। হয়। তেওঁলোক যেতিয়া মানুহ যেতিয়া মৰিছে, মানুহবিলাক মৰোতে বাবাই সপোন দেখাইছে যে মই আছোঁ, মোক তোমালোকক উদ্ধাৰ কৰা, মই তোমালোকক পৰিত্ৰাণ কৰিম। এইবিলাক অতব্য অৰণ্য আছিলে, চব জংঘল চংঘল কাটি বড়ো মানুহবিলাক আহিলে এই কুণ্ডটো পাগল ভিতৰত। আচ্ছা। কুণ্ডটো পোৱাৰ লগে লগে তাতে পাৰত বহি ধৰক প্ৰাৰ্থনা নাম প্ৰসংগ আৰম্ভ কৰিলে। তেতিয়া বিশ্বকৰ্মাই মন্দিৰটো ৰাতিৰ ভিতৰতে বিশ্বকৰ্মাই মন্দিৰটো বনাই দিলে। তাৰপিছত বিশ্বসিংহ মুনি আহি পেলাই আশ্ৰম কৰিলে, আশ্ৰম কৰি তপস্যা কৰিব ধৰিলে। তেতিয়া মানুহবিলাক আহি গ'ল যে কিবা আছে, বাবা এজন আহিছে। তেওঁ আহি প্ৰণাম কৰিলে। তেওঁ কৈছে যে মোক প্ৰণাম কৰিলেতো নহ'ব, পুৰোহিত লাগিব, পুৰোহিত লৈ আহা। সেইবুলি তেজপুৰ বিহুৰ পৰা পুৰোহিত এজন লৈ আহিলে, আহি ইয়াতে সংস্থাপন কৰিলে। লাহে লাহে মন্দিৰটো মানে হৈ গ'ল। তাৰপিছত সেই সময়ত বিশ্বনাথ ঘাটত, নাগশংকৰ বুলি কয় বিশ্বনাথ ঘাট, তাতে মানে পাণ্ডৰজাই দ্বিতীয়খন কাশীধাম নিৰ্মাণৰ কাৰণে এটা প্ৰস্তুতি আৰম্ভ কৰিলে। কাশীধাম যদি তাতে কাশীধামখন হৈ যায়, আৰু এখন যে কাশী আছে সেইখন হয়তো বন্ধ হৈ যাব পাৰে। সেইকাৰণে দেৱতাবিলাকে আলোচনা কৰিলে যে যদি এখন কাশীধাম ইয়াত হৈ যায়, তেতিয়া পুৰণিখন এখন বন্ধ হৈ যাব। সেইকাৰণে আমি এটা কাম কৰোঁ, মানে এটা বুদ্ধি কৰি দুটা ভাগ কৰাৰ পৰিকল্পনা কৰিলে। তাতে নাৰদ মুনিয়ে দেৱতাবিলাকে লগ হৈ নাৰদ মুনিৰ হতুৱাই এটা লিংগ বিশ্বনাথ ঘাটৰ পৰা আনি এটা গুপ্ত কৰি ৰাখিলে এই মন্দিৰত, কুণ্ডত। সেইকাৰণে সেই গুপ্ত কৰি ৰখাৰ কাৰণে ইয়াৰ মানে গুপ্তেশ্বৰ নাম। গুপ্তেশ্বৰ তাৰ পৰা গুপ্ত হ'ল, সেইকাৰণে সেইটো হ'ল গুপ্তকাশী। আচ্ছা। আৰু এইটোৰ লগত ব্ৰহ্মপুত্ৰৰ লগত লিংক আছে। ব্ৰহ্মপুত্ৰৰ লগত পানী আপডাউন চলি থাকে ভিতৰত। ব্ৰহ্মপুত্ৰত পানী বাঢ়িলে ইয়াত কুণ্ডত পানী সোমায়। মানে আপোনাৰ এইটো এটা তলত গাঁতৰ নিচিনা ভিতৰত আছে ন? এইটোৰ লগত লিংক আছে কুণ্ডটো। এইটো মাছ আছে, এইটো আচ্ছা গিৰি লগোৱা, এইটোৰ লগত লিংক আছে। এইটোৰ লগত একদম ব্ৰহ্মপুত্ৰৰ লিংক আছে। পানীটো আপডাউন, ব্ৰহ্মপুত্ৰত বাঢ়িলে পানী বাঢ়ে, কমিলে কমি যায়। মানে ভিতৰত লিংগটো ডুব যায়? লিংগটো তলত আছে, প্ৰায় 10-15 ফুট তলত আছে লিংগ, কিন্তু লিংগ দেখা নাপায়। দেখা নাপায়। এনে পানী শুকালেও বা পানী নে নুশুকায়? পানী নুশুকায়। পানী তাৰমানে শুকালেও অলপ কমি যায়, মানে এটা লেভেলত থাকি যায় পানীটো। আচ্ছা, কমি নাযায়। তাৰমানে লিংগটো দেখা পোৱা নাযায় ন? আৰু মহাপুৰুষ শংকৰদেৱৰ এই বাবাৰ কৃপাতে জন্ম হৈছিল। হয় নেকি? শিৱমণি কুসুম্বৰ ভূঞাই ইয়াতে মানে যজ্ঞ কৰিছিল, তাৰ ফলস্বৰূপে শংকৰদেৱৰ জন্ম হৈছিল। আচ্ছা। সেইকাৰণে তেওঁ শংকৰদেৱ উপাধি পাইছে। দেৱালয়ত জন্ম হোৱাৰ কাৰণে শংকৰ দেৱ, আৰু শংকৰমণিত হোৱাৰ কাৰণে শংকৰদেৱ উপাধি। হয় নেকি? আৰু ইয়াতে কি কি পূজা চলে? ইয়াত শিৱ পূজাই মেইনলি শিৱ পূজাই চলে। এনেই বাকী বিয়া চিয়া চববিলাক চলে। ইয়াত মানে শিৱৰাত্ৰিৰ সময়ত 5 দিন মেলা হয়, ডাঙৰ মেলা হয়। ডাঙৰ মেলা 5 দিনত তাৰমানে প্ৰায় 6-7 লাখ মানুহৰ সমাগম হয়। আচ্ছা। আকৌ শাওণ মাহত বলবম হয়। প্ৰত্যেকটো সোমবাৰতে মানে প্ৰায় লাখৰ ওপৰত মানুহে পানী ঢালে, পানী গাখীৰ ভিতৰত। আচ্ছা। পানী হেৰি কৰে। আৰু তাৰপিছত ৰবিবাৰে তাৰমানে আগদিনা, সোমবাৰৰ আগদিনা, ৰবিবাৰৰ দিনা ৰাতি 3টা বজাতে মন্দিৰ খুলি দিয়ে। আৰু কোনোবা যদি ভোগ লৈ আহে ল'ব পাৰে ইয়াতে? ল'ব পাৰে। ইয়াতে আমাৰ ইয়াতে ৰান্ধনি আছে। খামিক নে নিৰামিষ আছে? খামিক চলে। নিৰামিষ চলে। খামিক নচলে। খামিক চলে চাইডৰ ফালে কৰিব। চাইডত মানে সেইটো আৰু মানে হ্ৰদৰ বাহিৰত, দেৱালয়ৰ বাহিৰত। ঠিক আছে দিয়ক, ধন্যবাদ। আমাৰ ইয়াৰ মানে অধ্যক্ষ এজন তেওঁৰ নাম হ'ল অৰূপ বৰঠাকুৰ অধ্যক্ষ। হয়। আৰু ছেক্ৰেটাৰীৰ নাম হ'ল তুলসী বৰঠাকুৰ। ঠিক আছে। আৰু দুজন আমি পুৰোহিত, আৰু এজন আছে বীৰেশ্বৰ শৰ্মা। হয়। আৰু মই কেশৱ শৰ্মা। ঠিক আছে দিয়ক, ধন্যবাদ। কিমান বছৰ আগৰ পৰা? কিমান বছৰ? 600 বছৰ হৈ গ'ল। 600 বছৰ আগৰ পৰা এই ত্ৰিশূলবোৰ? ইয়াৰ ওপৰত আৰু কিমান আছে? ইয়াত তাৰ ওপৰত আৰু আছে। আৰু এইটো কি কোন যজ্ঞ কুণ্ড? ইয়াতে যজ্ঞ হয় ন? বিবাহৰ হোম যজ্ঞ ইয়াতে হয় ন? আহক বন্ধুসকল, আপোনালোকে এই মন্দিৰটোলৈকে আহক, চাওক ধুনীয়া সৌন্দৰ্য, চাৰিওফালে প্ৰাকৃতিক দৃশ্য। ইয়াতে ওচৰত ব্ৰহ্মপুত্ৰ নদীও আছে। আৰু সঁচাকৈ ইয়াত আহি আজি বহুত ভাল লাগিল। আপোনালোকেও আহক, চাওক। আৰু ইয়াতে ভোগ বতৰা চব হয়, আপোনালোকে লৈ আহিবও পাৰে। বহুত ধুনীয়া জেগা হয়। আহক আপোনালোক ইয়ালৈকে। ধন্যবাদ। এয়া ব্ৰহ্মপুত্ৰ নদী।
ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ